কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ দিছোঁ। আমাৰ জিলা কমিটিত দুটা MLA সমষ্টি আছে আৰু দুটাও নৱগঠিত বুলি ক'ব লাগিব। কাৰণ পুৰণা যি দুটা সমষ্টি আছিলে কালাইগাঁও আৰু পানেৰী, সেইটো ডিভাইড কৰি পেলাই এতিয়া ভেৰগাঁও আৰু টংলা কৰা হ'ল। আৰু সেই নতুন সমষ্টিত UPPL দলে দুটা সমষ্টিটো কেণ্ডিডেট দি পেলাই প্ৰতিদ্বন্দ্বী কৰাটো আমাৰ কাৰণে ভাল এটা পৰিৱেশ বুলি ক'ব পাৰি। কাৰণ পলিটিকেল পাৰ্টি বুলি কোৱাৰ লগে লগে কেণ্ডিডেটটো পাব লাগে আৰু আমি এটা ভাল পৰিৱেশত আছোঁ বৰ্তমান। দুটা সমষ্টিটো যিখিনি আমি পৰিৱেশ চাইছোঁ, দুটা সমষ্টিতে আমি জয়লাভ কৰিম বুলি আশা কৰিছোঁ আৰু ৰাইজে নিশ্চয় সহায় কৰিব। আমি জয়লাভ কৰিম বুলি ক'লেতো নহ'ব, ৰাইজে আমাক সঁহাৰি দিব লাগিব আৰু ৰাইজে সঁহাৰি দি আছে। বৰ্তমান BPF নেতৃত্ব যি মানে দুৰ্নীতিৰ এটা ষ্টাৰ্ট হৈছে আৰু ইয়াত যি অৰাজকতাৰ সৃষ্টি হৈছে, সেই অৰাজকতাৰ চাই পেলাই ৰাইজৰ অতিষ্ঠ হৈছে 5 মাহতে আৰু তাৰ কাৰণে এটা ভাল পৰিৱেশ বিচাৰিছে। যিহেতু UPPL যোৱা 5টা বছৰৰ এটা ভাল পৰিৱেশ দিছিলে আমাৰ এই অঞ্চলত, আৰু এই পৰিৱেশটো আকৌ মানে কিবা এটা ভুল ভ্ৰান্তি হৈ পেলাই তেখেতসকলে হৰাই লৈছিলে। আমাৰ নেতৃত্ব, আমি চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু নতুন চৰকাৰ অহাৰ লগে লগে যেনেকুৱা ধৰণৰ মানে পৰিস্থিতিবিলাক হৈছে, সেইটো চাই পেলাই আকৌ UPPL দলে যে ভাল এটা দল, সেইটো চবৰ এটা অনুশোচনা হৈছে। আৰু সেই হিচাপত আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ বিধানসভাৰ যি নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত ভাল এটা ফল পাম বুলি আশা কৰিছোঁ। আমি এতিয়া UPPL হিচাপে অসমত 19টা কেণ্ডিডেট দিছোঁ। আমাৰ BTCত 15টা আৰু চবতে ভাল এটা প্ৰতিদ্বন্দ্বী হ'ব। তাৰপিছতে তাৰ মাজতে আমাৰ বহুকেইজন MLA জিকাই যোৱাৰ চান্স আছে। মই সেইখিনি কথাটোকে ক'লোঁ। এতিয়া পৰিৱেশটো অল অসম হিচাপত যদি আমি চাওঁ, ৰাজনীতিক হিচাপে যেনেকুৱা ধৰণৰ বঁটা বলিছে, সেইটো ডেমক্ৰেচিৰ কাৰণে ভাল নহয় বুলি ক'ব পাৰি। অসমৰ লেভেলত যদি আমি চাওঁ, এতিয়া বিধানসভা ইলেকশ্যন হোৱাৰ লগে লগে আমি অসম ভিত্তিত চাব লাগিব। অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত যিখিনি সমস্যাবোৰ আছে, সেই সমস্যাবোৰ সমস্যা হিচাপে আছে। ইয়াৰ সমাধান এতিয়ালৈ সূত্ৰ ওলোৱা নাই। ইয়াৰ বাদেও ৰাজনীতিকৰ নামত যিখিনি নেতাবিলাক কিনা বেচা কৰা যি ছিষ্টেম, সেইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে ভাল নহয়। যেনেকুৱা চৰ্চা হ'ব লাগে সমস্যাসমূহৰ চৰ্চা, এই সমস্যাবিলাক চৰ্চা বৰ্তমানলৈ হোৱা নাই। এতিয়া আমি সমস্যা হিচাপে যদি ক'ব যাওঁ, এইকেইদিন সময়ত যেনেকুৱা আমাৰ BJP চৰকাৰ গঠন কৰাৰ পিছত শৈক্ষিক দিশটো কেনেকুৱা ধৰণত গৈছে, সেইটো আমি যদি ভালকৈ চোৱা যায়, বহুখিনি স্কুল বন্ধ হৈ গ'ল। চৰকাৰী স্কুলবিলাক বন্ধ হৈ গৈছে। চৰকাৰী স্কুল বন্ধ হোৱা মানে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যি চৰকাৰীভাৱে যেনেকুৱা স্কুলটো চলাই লৈ যাব লাগিছিল, তাৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই বুলি আমি ক'ব পাৰি, যাৰ ফলত স্কুলখন বন্ধ কৰিব লগা হৈছে। হেল্থ ছেক্টৰত যদি আমি চাওঁ, গ্ৰাম্য হেল্থৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল, এইবোৰ হোৱা নাই। কাৰণ হেল্থ নহ'লে মানুহ জীয়াই থকাটো অসম্ভৱ হয়। বহুখিনি নতুন নতুন হস্পিটেল সৃষ্টি হৈছে, প্ৰাইভেট হস্পিটেলবিলাকৰ কোনো চৰকাৰী নীতি নিৰ্ধাৰণ নাই যে ইয়াত কেনেকুৱা ধৰণৰ ফিজ ল'ব লাগে, কি ধৰণৰ কি কৰিব লাগে। সেইবোৰ এটা ডাঙৰ সমস্যা হৈ আছে। কাৰণ ইয়াত আমাৰ গৰীব দুখীয়া শ্ৰেণীৰ মানুহসকলে চিকিৎসা কৰিব নোৱাৰা এটা অৱস্থা হৈ আছে। এইফালে চৰকাৰী হস্পিটেলো ভাল নহয় ভাল চিকিৎসা পাবৰ কাৰণে, তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। সেইবোৰ আমাৰ কাৰণে বিৰাট ডাঙৰ ডাঙৰ সমস্যা আমাৰ অঞ্চলৰ কাৰণে। আনফালেদি যি বেনিফিচিয়াৰিজ যি মানে ৰাজনীতি, সেই বেনিফিচিয়াৰী ৰাজনীতিটো আমাৰ অসমখন অৰ্থনৈতিকভাৱে উন্নতি বা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা দিছে। সেইটো
কেনেকুৱা ধৰণৰ মানুহক সক্ষম কৰিব লাগে সেই দিশটো নাচাই পেলাই অনলি বেনিফিচিয়াৰী চিষ্টেম আৰু বেনিফিচিয়াৰী দিয়াটো ইয়াৰ কি গাইডলাইন থাকিব লাগে সেই গাইডলাইনবিলাক তেখেতসকলে কৰা নাই। বেনিফিচিয়াৰীজটো বহুত জেগাতো দিয়ে, আমেৰিকাতো আছে, তেনেকুৱা বিভিন্ন দেশতো আছে, কিন্তু বেনিফিচিয়াৰীজ দিয়াৰ পিছত ইয়াৰ পৰা যে কিবা এটা উন্নতি হ'ব লাগে সেই দিশটো নোচোৱাকৈ যদি ইয়াৰ কোনো গাইডলাইন যদি নিদিয়াকৈ বেনিফিচিয়াৰীজবিলাক দিয়া যায় তেতিয়াহ'লে ইয়াৰ পৰা কোনো ভাল এটা বেনিফিট নাপায়। আৰু যদি ইয়াৰ পৰা যদি ৰিটাৰ্ণ নহয়, ইয়াৰ পৰা যদি ইনকাম নহ'লে ইয়াত যিখিনি টেক্সেশ্যন হ'ব বা যিখিনি ৰাইজৰ কাৰণে চৰকাৰে যেনেকুৱা মানে ৰেভিনিউ পাব লাগে তেনেকুৱা নাপাব, আৰু যাৰ ফলত আমাৰ দেশে উন্নতিৰ হ'ব লাগিছিল সেইটো উন্নতি নহ'ব। এনেকুৱা ধৰণৰ পৰিস্থিতিটো আমি দেখা পাই আছোঁ, আৰু সেইবোৰে আমাৰ মেজৰ সমস্যা। ইয়াৰ বাদেও BTCত যি এটা চেণ্ডিকেট ৰাজ, BTC অসমতে চেণ্ডিকেট ৰাজটো চলি আছে, বিশেষকৈ টল গেটটো বিৰাট ডাঙৰ এটা সমস্যা হৈ আছে আমাৰ কাৰণে। কাৰণ যিখিনি ভেহিকেলসকলে ৰোড টেক্সটো অলৰেডি দিয়াই হৈছে, ৰোড টেক্স দিয়াৰ পিছতো আকৌ টল টেক্স দিব লগা হয়। পাঞ্জাবে যদি বন্ধ কৰিব পাৰিছে অসমো বন্ধ কৰিব পাৰিব লাগে। সেইবোৰতো হৈছে আমাৰ ইছ্যু হ'ব, ইলেকশ্যনৰ ইছ্যু। আমাৰ যিমানখিনি MLA-বোৰ তাতে যোৱাৰ পিছত এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্য ভূমিকা লৈ পেলাই কাম কৰিব। মই এইখিনি কথাটোকে কৈছোঁ, আমাৰ এইবোৰো এটা ইছ্যু হৈ থাকিব। মই বেছি কথা ক'ব বিচৰা নাই। কালি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব 2টা সমষ্টিৰো, ইয়াত বহুখিনি মানুহে অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ আমাৰ ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টিৰ ৰাইজে আমাক সঁহাৰি দিব আৰু ভাল এটা পৰিৱেশ পাব বুলি আশা কৰিছোঁ। আজিৰ সময়ত যিখিনি ভোটাৰ ৰাইজে যথেষ্ট শিক্ষিত হ'ল, যথেষ্ট জানে যে দুবাৰ MLA তেখেতে হৈ গ'ল। 2বাৰ MLA হোৱাৰ তেখেতৰ এছেম্বলি পাৰফৰ্মেঞ্চটো ৰাইজে গম পাইছে। তেখেতৰ এছেম্বলি পাৰফৰ্মেঞ্চটো আমি যদি চাওঁ, ভাল পাৰফৰ্মেঞ্চ নহয়। তেনেকুৱা ধৰণৰ সমস্যাবিলাক উপস্থাপনা কৰিব লাগিছিল, সেই সমস্যা ৰাজ্যিক তেখেতে ভালকৈ উপস্থাপনা কৰিব পৰা নাই। আৰু তেখেতৰ যেনেকুৱা অসম ভিত্তিত বা আমাৰ এজ এ এছেম্বলি মেম্বাৰ হিচাপে, এজ এ MLA হিচাপে যেনেকুৱা পলিচিবিলাক আনিলে, অসমত কোনটো পলিচি আনিলে এনেকুৱা ভাল এটা পৰিৱেশ হ'ব, সেইবোৰ কথা তেখেতসকলৰ মনত নাহে। আৰু তেনেকুৱা মানুহ যদি আমি অসমত এছেম্বলিত যদি পঠাই দিয়া যায় তেতিয়াহ'লে আমাৰ কাৰণে ভাল নহ'ব। কোনটো আইন আনিলে কেনেকুৱা ধৰণৰ ভাল হ'ব সেইটো তেখেতসকলে নাজানে। তাৰ কাৰণে তেখেতসকলৰ মানে এছেম্বলি পাৰফৰ্মেঞ্চটো ভাল নহয়। সেইবোৰ দিশটো আজিকালি ৰাইজে চাই, আৰু সেইবোৰ দিশ চাই পেলাই আজিকালি বহুখিনি সময় ৰাইজে বাৰে ভোট দি আহি আছে, কোনটো মানুহ কেনেকুৱা হয়, কেনেকুৱা পাৰফৰ্মেঞ্চ কৰি আহিছে সেইবোৰ জনা গৈছে। তাৰ কাৰণে যে সজাগ ৰাইজে, যোনে ষ্টাডি নাই, যোনে অৰ্থনীতিৰ দিশটো ভালকৈ নাজানে, যোনে পলিটিক্সটো কেনেকুৱা কৰিব লাগে, সামাজিক দিশটো কেনেকুৱা ঠিক কৰিব লাগে সেইবোৰ নাজানে, তেনেকুৱা মানুহক আজিৰ ৰাইজে ভোট নিদিয়ে বুলি আমি আশা কৰিছোঁ।